নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 30 মাৰ্চ আজি সন্ধিয়াৰ বহুকেইটা খবৰ একেলগে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৈ লাইক কৰি দিব ৰাজনৈতিক সংকট পাকিস্তানত আনাস্থা ভোটৰ পূৰ্বে সংখ্যাগৰিষ্ঠতা হেৰুৱালে ইমৰান খানে আনাস্থা ভোটৰ পূৰ্বে সমস্যাত পৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান চৰকাৰৰ সহযোগী দল মুত্তাহিদা কোৱামি মুভমেণ্ট পাকিস্তান চমুকৈ MQMP-এ আনাস্থা ভোটৰ পূৰ্বে বিৰোধী দলক সমৰ্থন কৰাৰ বাবে এক চুক্তি কৰাৰ পাছতে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে ইমৰান খান চৰকাৰৰ সহযোগী দল MQMP-এ বিৰোধী দলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰাৰ পাছতে পাকিস্তানৰ ৰাষ্ট্ৰীয় সদনত বিৰোধী দলৰ সদস্যৰ সংখ্যা 177লৈ বৃদ্ধি পাইছে যিটো চৰকাৰী পক্ষতকৈ অধিক পৰৱৰ্তী খবৰটো আহি পৰিছে বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাৰ পাছত এইবাৰ 1 এপ্ৰিলৰ পৰা বৃদ্ধি পাব টুল কৰ চৰকাৰে 1 এপ্ৰিলৰ পৰা ৰাজ্যত 15% পৰ্যন্ত টুল কৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ এই টুল কৰ বৃদ্ধিৰ সিদ্ধান্তৰ পাছত এতিয়া ৰাজ্যৰ প্ৰতিখন টুল গেটত বাহনসমূহে অধিক হাৰত টুল কৰ আদায় দিব লাগিব নতুন বৰ্ধিত টুল কৰৰ পাছত সোণাপুৰৰ টুল গেটত লঘু বাহনৰ ক্ষেত্ৰত এতিয়া পূৰ্বৰ 115 টকাৰ পৰিৱৰ্তে নতুনকৈ 130 টকা আদায় দিব লাগিব লঘু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত পূৰ্বে 185 টকা আদায় দিব লাগিছিল যদিও এতিয়া টুল কৰ বৃদ্ধিৰ সিদ্ধান্তৰ পাছত এবাৰ যাত্ৰা কৰিলে 205 টকা আদায় দিব লাগিব পৰৱৰ্তী খবৰটো আহি পৰিছে কাশ্মীৰ ফাইলছক লৈ মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনত আক্ৰমণ বিজেপি কৰ্মীৰ কাশ্মীৰ ফাইলছ নামৰ জি ষ্টুডিঅ'ই নিৰ্মাণ কৰা ছবিখনক লৈ কৰা মন্তব্যৰ বাবেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনত আক্ৰমণ চলালে বিজেপিৰ একাংশ উদন্ত নেতাকৰ্মীয়ে কেজৰিৱালে দিল্লী বিধানসভাত তেওঁৰ ভাষণত কাশ্মীৰ ফাইলছৰ প্ৰচাৰৰ বাবে বিজেপিক তীব্ৰ সমালোচনা কৰিছিল আৰু কেজৰিৱালৰ মন্তব্যৰ বিৰোধিতা কৰিবলৈ আজি বিজেপি সাংসদ তেজস্বী সূৰ্যৰ নেতৃত্বত একাংশ বিজেপি সমৰ্থকে IP কলেজৰ পৰা মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ সমদল উলিয়াইছিল সমদলকাৰীসকলে কেজৰিৱালৰ বাসভৱনৰ সন্মুখত উপস্থিত হৈ বাসগৃহৰ সন্মুখৰ প্ৰৱেশদ্বাৰ ভাঙি পেলায় আম আদমি পাৰ্টিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই কথা সবিস্তাৰে প্ৰকাশ কৰা হৈছে আক্ৰমণকাৰীয়ে কেজৰিৱালৰ বাসভৱনৰ CCTV কেমেৰাও ভাঙি চুৰমাৰ কৰে বিজেপি সমৰ্থকৰ এই ধ্বংস কাৰ্যত একাংশ আৰক্ষীৰ লোকেও সহযোগ কৰা বুলি অভিযোগ উঠিছে উল্লেখ্য যে বিধানসভাত অৰবিন্দ কেজৰিৱালে কাশ্মীৰ ফাইলছ ছবিখনক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ কৰিছিল তেওঁ কৈছিল যে বিজেপি কৰ্মীসকলে সকলো ঠাইতে চিনেমাখনৰ পোষ্টাৰ লগাই আছে ইয়াক কেনে কথা বুলিও তেওঁ প্ৰশ্ন কৰিছিল আন এটা খবৰ আহি পৰিছে অসমবাসীৰ বাবে অতি ভাল খবৰ অসমে লাভ কৰিলে নতুনকৈ সৈনিক বিদ্যালয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুমোদন অসমৰ বৰাক উপত্যকাত স্থাপন কৰা হ'ব এখন নতুন সৈনিক বিদ্যালয় দেশত নতুনকৈ 21খন সৈনিক বিদ্যালয় স্থাপনৰ বাবে শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে অনুমোদন জনায় এই সৈনিক বিদ্যালয়সমূহ বেচৰকাৰী সংগঠন ব্যক্তিগত বিদ্যালয় ৰাজ্য চৰকাৰৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰা হ'ব এই সৈনিক বিদ্যালয়সমূহ স্থাপনৰ বাবে নিৰ্বাচিত কৰা ৰাজ্যসমূহৰ ভিতৰত অসমৰ কাছাৰ জিলাক নিৰ্বাচিত কৰা হয় কেন্দ্ৰীয় চৰকাৰে দেশজুৰি 100খন সৈনিক বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছিল যদিও প্ৰাৰম্ভিক পৰ্যায়ত 21খন বিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনোৱা হৈছে পৰৱৰ্তী খবৰটো আহি পৰিছে অসম চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰকাশ পালে তৃতীয় চতুৰ্থ বৰ্গৰ 26,441টা পদৰ বিজ্ঞাপন এই মুহূৰ্তত দিবলৈ লৈছো ৰাজ্যৰ শিক্ষিত নিবনুৱাসকললৈ এক ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ 1 লাখ নিযুক্তিৰ অংশ হিচাপে শনিবাৰে আসাম ষ্টেট ৰিক্ৰুটমেণ্ট কমিছনে প্ৰকাশ কৰিছে দুখনকৈ চাকৰিৰ নটিফিকেশ্যন সৰ্বমুঠ 26,441টা খালী পদ পূৰণৰ বিজ্ঞাপন জাৰি কৰা হৈছে ইয়াৰ ভিতৰত তৃতীয় বৰ্গৰ মুঠ পদৰ সংখ্যা 13,141টা আৰু চতুৰ্থ বৰ্গৰ বাবে পদৰ সংখ্যা 13,300